টিভিত মানে মাটিডাল ধৰা কথাটো দেখি সাংঘাতিক হাঁহি উঠিছে। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজন অসমৰ আটাইতকৈ ডাঙৰ দুৰ্নীতিগ্ৰস্ত ব্যক্তি, যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনেই অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ডাঙৰ কেলেংকাৰীত জড়িত বুলি অভিযোগ আছে। আপোনালোকে সকলোৱে জানে যে 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, প্ৰত্যেকটো কেলেংকাৰীত যাৰ নাম অভিযুক্ত হিচাপে উচ্চাৰিত হৈছে, সেই মানুহজনে যদি কয় যে আমি অসমখন দালালমুক্ত কৰিব খুজিছোঁ, দুৰ্নীতিমুক্ত কৰিব খুজিছোঁ, আৰু দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে যদি সৰু সৰু স্মল ফ্ৰাই কিছুমানক ধৰে, তেতিয়াহ'লে আমি কেনেকৈ বিশ্বাস কৰোঁ কওকচোন। আজি যি সময়ত বিজেপি দলে কি কয় আপোনাৰ ভৱানীপুৰৰ যিজন বিধায়ক, তেওঁৰ নামটো কি আছিলে? ফণী তালুকদাৰ। ফণী তালুকদাৰক যি সময়ত বিজেপি দললৈ আমন্ত্ৰণ জনাইছে, অসমৰ আটাইতকৈ ডাঙৰ ডাঙৰ মাটি দালালবিলাকৰ ভিতৰত এজন, সেই মাটি দালালজনক বিজেপি দললৈ আমন্ত্ৰণ জনাইছে, আৰু সেই সময়ত তেওঁলোকে সৰু সৰু মাটি দালাল কিছুমানক ধৰি লৈ কৈছে যে আমি অসমখন একদম চাফা কৰি পেলালোঁ। আজি গুৱাহাটীৰ আটাইতকৈ ডাঙৰ মাটি দালাল কোন? পংকজ জৈন, পুটু, বিজয়নগৰত তেওঁ বসবাস কৰে, তেওঁক ধৰি দিয়ক। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ কনক ডেকা নামৰ আটাইতকৈ ডাঙৰ মাটি দালালজনক ধৰি দিয়ক। আজি কি কয় ভৱানীপুৰ সমষ্টিৰ বিধায়ক পদত প্ৰাৰ্থী এবাৰ বিজেপিৰ কি নাম? ফণী তালুকদাৰ। ফণী তালুকদাৰক ধৰি দিয়ক। যদি ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰে, ফণী তালুকদাৰ অসমৰ মাটি দালালবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ এজন মাটি দালাল, আৰু তেওঁক যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি ক'ম যে ঠিকে আছে, মাটি দালালৰ বিৰুদ্ধে অভিযান চলাইছে। কিন্তু আজিৰ দিনটোত যিটো মাটি দালালৰ বিৰুদ্ধে অভিযান চলাইছে, এইটো নাটকৰ বাহিৰে আন একো নহয়। আমি আন্তৰিকতাৰে সৈতে মাটি দালালৰ বিৰুদ্ধে অভিযান চলোৱাটো বিচাৰোঁ। মাটি দালালৰ বিৰুদ্ধে মই কিমান যুঁজ কৰিছোঁ, কিমান জেলত গৈছোঁ, এই কথাটো আপোনালোকে জানে। কিন্তু দুৰ্ভাগ্যবশতঃ নাটক কৰা কথাটোক আমি সমৰ্থন কৰিব নোৱাৰোঁ, আৰু সেইকাৰণে আমি কৈছোঁ যে ডাঙৰ ডাঙৰ মাটি দালালবিলাক ধৰা হওক, স্মল ফ্ৰাইবিলাকক, সৰু পিচবিলাকক ধৰি এনে বাহিৰত প্ৰচাৰ কৰি থাকিলে নহ'ব। সৰু পিচবিলাককো ধৰক, কিন্তু লগত আচল ডাঙৰ দালালবিলাকক ধৰা হওক। মই এই হেৰিটো দি দিওঁ, এই গড়